মানুহ
লাগলে
বোলে কি বাকি থাকি মই তোমাক তেনেকৈ মাৰিব নালাগিছিল ছোটটো মাৰিলে মই তোমাক তেনেকৈ মাৰিব নালাগিছিল I'm sorry মোমা ইংলিছ বুজি নাপাওঁ দে ইংলিছ বুজি নাপায় বোলে মানে মই তোমাক ক'ব খুজিছিলো মোৰ ভুল হৈ গ'ল দুবাৰ মাৰিলে ক'ব খুজিছে মই মৰি গ'ল ৰবাচোন দেখা নাই পিছে তোমাৰ নাম মোৰ নাম অগ্নিধ্বংসী পাতি নহয় মানে তোমাৰ নামটো থেংক ইউ পিছে তোমাৰ নামটো কি মোৰ নামটো এক কণিকৰ বাহ ইমান ধুনীয়া নাম থেংক ইউ পিছে তুমি কি কৰি ভাল পোৱা মই খেলি ভাল পাওঁ খাই ভাল পাওঁ নাচি ভাল পাওঁ নাচি ভাল পাওঁ গান গাই ভাল পাওঁ আৰু কি জানা আৰু মই কেঁচু খাই ভাল পাওঁ কেঁচু খাইতো ময়ো ভাল পাওঁ পিছে তুমি কি কৰি ভাল পোৱা বিলখন দেখিছা কেনেকুৱা বিলত মই জোক মাৰি ভাল পাওঁ সাঁতুৰি ভাল পাওঁ ভাল পাওঁ তুমি বেয়া পাবা নেকি কোৱা মই বিহুকালে তুমি নাচিবা মোৰ লাজ লাগে এইটো নহয় চোৱাচোন নাই মোৰ লাজ লাগে নহয় নাচিবা মোৰ লাজ লাগে চোৱাচোন
সত্যি মোক আৰু ভাল লাগে মোৰ আজি ভাল লাগে
তোমালোকো আহিবা যিটো বুধত খাব পাৰিবা ন আমাৰ টাইম নাই আমাৰ শ্বপিং কৰিব লগা আছে নহয়
এইবাৰ নহয় মই গৈ পঠাম। মই গৈ কৈ থৈ বুজি পাব।
আমি মই আচলতে এটা কুকুৰ মই এই কেইটাৰ পাল্লা কৰি বহুত ভুল কৰিলো বহুত পাপ কৰিলো এতিয়াহে উপলব্ধি কৰিছো বুদ্ধি আছে কি বুদ্ধি অধিকতৰ বুদ্ধি কিন্তু তাৰ মই মৰিব লাগিব কি হ'ল নাই বিশ্বাসৰ কথা নহয় মই মৰিলে মোৰ পৰিয়াল কি হ'ব তোৰ পৰিয়াল জীয়াব তোৰ নাম জীয়াব আৰু সেই ইয়াকেইটাই উচিত শাস্তি পাব সেই ইয়াকেইটাই উচিত শিক্ষা পাব সেই ইয়াকেইটাই উচিত শাস্তি পাব
এইখিনিতে আপোনালোকে যদি নাটকখন ভাল পাইছে জোৰদাৰ হাততালি দিব লাগে কাৰণ বহুত কষ্ট কৰিছে আপোনালোকে অকণমান সময় ধৈৰ্য ধৰক আমাৰ অকণমান সৰু এটা কাৰ্যসূচী আছে অকণমান আৰু একেলগক চিনি পাই যদি আমি আকৌ একেলগক চিনাকি কৰাই দিছোঁ সকলোৱে চিনাকি তোমাৰ কৰিছে নমস্কাৰ মোৰ নাম অবিনাশ মৰাণ মই কাচিজান গাঁৱৰ হয় নমস্কাৰ মোৰ নাম শ্ৰী মন্দিৰ দহৰীয়া নমস্কাৰ মোৰ নাম ধনঞ্জয় বুঢ়াগোহাঁই নমস্কাৰ মোৰ নাম শ্ৰীমতী কমলিনী সন্দিকৈ নমস্কাৰ মোৰ নাম শ্ৰীমতী পংকীৰাণী দহতীয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী কৰিশ্মা বুঢ়াগোহাঁই নমস্কাৰ মোৰ নাম সবিতা সোণোৱাল নমস্কাৰ মোৰ নাম কাজী চেতিয়া নমস্কাৰ মোৰ নাম প্ৰিন্সেছ মৰাণ নমস্কাৰ মোৰ নাম শ্ৰীমতী সোণোৱালী চেতিয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী বৰৈনীয়া মাউত নমস্কাৰ মোৰ নাম শ্ৰী ৰিংকু বৰুৱা মই হুছেইন নমস্কাৰ মোৰ নাম শ্ৰী পলাশ মই ঢলাডাঙৰিৰ পৰা আহিছোঁ নমস্কাৰ মোৰ নাম শ্ৰীমতী পৰী চেতিয়া নমস্কাৰ মোৰ নাম হৰিপ্ৰিয়া দহতীয়া নমস্কাৰ মোৰ নাম দেৱীনা দহতীয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী প্ৰস্তুতি চেতিয়া নমস্কাৰ মোৰ নাম বিদিশা দহতীয়া নমস্কাৰ মোৰ নাম শ্ৰীমতী গৌৰৱী নমস্কাৰ মোৰ নাম শ্ৰীমতী আনিছা নমস্কাৰ মোৰ নাম শ্ৰীমতী পলি সোণোৱাল মই সমাধান গাঁৱৰ পৰা আহিছোঁ অ'কে ধন্যবাদ এতিয়া মই আপোনালোকক চিনাকি কৰি দিব বিচাৰিছোঁ গোটেই নাটকখনত ইমান সুন্দৰভাৱে মিউজিক কৰিছে তেখেতলোকক মঞ্চলৈ অকণমান বিচাৰিছোঁ বিতুল কিমাংক জিতু এটা এখেতলোকে একদম খুব ব্যস্ততাৰ মাজত আমাক সময় দিছে তেখেতলোকে কৰ্মশালা কৰাই আছে এনেকুৱাকৈ খুব ব্যস্ততাৰ মাজত আহিলে আপোনালোক অকণমান ৰ'ব অকণমান কাম এটা আছে অকণমান এয়া বিতুল দৌৰি আমি একেলগে কৰিছিলোঁ খুব সুন্দৰ আহিব যায় নাটক কৰে
পৰিচালনা কৰে এই জিতু দত্ত দুটামান ঘৰত একেলগে বহিছিলোঁ তেখেত ডান্সৰ হয় ডান্স শিকায় কৰিঅগ্ৰাফ কৰে তাৰপিছত বহুত ভাল ভাল দেখিছে আপোনালোকে শুনিছে পুপু হিমাংশু গগৈ তেখেত গান গায় খুব ধুনীয়া গান গায় তেখেতৰ ঘৰ নাহৰকটীয়া তেখেত 2 নম্বৰ একে টিংখন গতিকে ইমান দূৰৰ পৰা আহিছিলে আমাক এইখিনি ধন্যবাদ তোমালোকে আৰু এইক্ষেত্রে আমার অকমান কারণ আছিলে